Hey guys, to welcome my YouTube channel to back. তো হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো আজি দুৰ্গা পূজাৰ প্ৰথম দিন, তো সেইকাৰণে আমি ওলাই আছোঁ এবাৰ গাড়ী চাড়ী লৈ পূৰা ৰেডি। তো এতিয়া দুৰ্গা পূজা চাব যাম, আপোনালোককো দেখাম। আপোনালোকৰ এইটো সম্ভৱ নহয়, বহুত জেগাত দুৰ্গা পূজা চ তো আমি দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাহুল পকৰা তো এটা নকা দে। ফাৰ্ষ্ট অফ অল আমি ষ্টাৰ্ট কৰোঁ বৰগাছাৰ পৰা। বৰগাছাত আহি গৈছোঁ আমি, এতিয়া এবাৰ আপোনালোকক মূৰ্তি দেখাই আছোঁ বৰগাছাৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰিছে। তো বলক দেখে আছোঁ। আজি দুৰ্গা পূজাৰ প্ৰথম দিন, সেইকাৰণে বেছি মানুহ অহা নাই দুৰ্গা পূজাত। তো আমিও এতিয়া ওলো অলপমান আৰু বেলেগত যাওঁ, কমাৰকুছি যাম, বেতালদা হাতৰ দোকানতো যাম। তো বলক যাওঁ। তো গাইজ যাই আছোঁ এতিয়া বেতালদা হাতত, তাকে বেতালদা হাতৰ দোকানত আমি এতিয়া কিবা খাম, যাম, তো চাম। তো বলক ভিডিঅ'টো একদম ধামাকা হ'ব যাই আছে, মানে একদম ধামাকা আৰু ধামাকা। আগতে গাড়ী আছে। তো গাইজ একদম মানে এতিয়া প্ৰথমতে যাম আমি পুলত পূজা চূজা চাম। এই বৰগাছাৰ পৰা আহিলোঁ, বৰগাছাত আমি কথা নকলোঁ কাৰণ বৰগাছা সদায় দেখাব পাৰিম, বৰগাছা আমাৰ ওচৰৰে। এতিয়া আগতে সেই পুৰা একদম পুল্লা যাম, তাৰপিছত দেহালকুছি, তাৰপিছত কালাক যাম, তাৰপিছত কমাৰকুছি যাম, একদম 4-5 পূজা দেখাম। তো ধামাকা হ'ব একদম পুৰা। গাড়ী চলাই আছোঁ, তো মিলিম পূজাৰ খলাত। বাই বাই। অলপ নৃত্য নাটিকা চালোঁ আৰু এতিয়া যাম আৰু বেলেগ পূজাত। তো বলক। এই আপিগিলে যে পূজা চাবা আহে, পূজা চাবা আহি কেনে সিহঁতৰ মণিহাৰীৰ দোকানখনত বাহিৰে একো নাই বেলেগ। শুদ্ধ মণিহাৰীৰ দোকানখনে হ'ব ৰ'বা। আহি পালোঁ দেহাৰকুছিত চাওক কি ধুনীয়াকৈ কৰিছে। কাম কৰি আছিলোঁ মজা লাগে। গাইজ আমি আহি পালোঁ এতিয়া কমাৰকুছি আহি পালি। এতিয়া বেতালদা হাতত তাকে যাওঁ বুলি ভাবিছোঁ। চকুত পোকা পাইছি, পোকাৰ কাৰণে নকৈছোঁ না, আৰু আহিবাৰ মন নাযায়, হেলমেটো পিন্ধিবাৰ ইচ্ছা নাযায় পূজাৰ কাৰণে। তো বলক আহি পাইছোঁ আৰু দেখাওঁ আগত দেখি। আহি পালোঁ।
তো গাইজ আহি কেনে থিয়া দিছোঁ বেতাল দাহঁতৰ দোকানৰ ভিত দেখা আছোঁ বলক বলক পাৱাৰ অফ ইউটিউবাৰ আমি ডাকু কি রে সেই গাইজ বেতাল দাহঁতক ভাল পোৱা মানুহ ইমান আছে না দোকানত ভিৰ কিমান ফল ইমান ভিৰ সোমাই কিনে খাব নাপালোঁ এতিয়া আমি যাব আছোঁ আৰু আহোঁতে খাম তারপরে 150 টাকা বিলে তৈরি চিকেন ওই চিকেন ওই পিস নাকি হ্যাঁ এখান থেকে আমি 20 টাকা তো নহয় আমার তো বেলা না ঠিক আছে